নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আকৌ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ দিনৰ সাজত বনৰীয়া কচুগুটি আৰু টেঙেচি টেঙা আৰু মচুৰ দালি আৰু এই মাছ দি বনাবলৈ লৈছোঁ। সেইকাৰণে বনৰীয়া কচুগুটি আৰু মাছ নহৰু দি ভাজিছোঁ আৰু যিহেতু মোৰ দাইলখিনি কুকাৰত বনাই থোৱা আছে, এই দাইলখিনি দি দিম। এতিয়া বনৰীয়া কচুগুটি খানিলে বহুত ওলায়। আমি জব কাৰ্ডৰ কাম কৰিবলৈ যাওঁতে বনৰীয়া কচু খানি আনিছিলোঁ আৰু যিহেতু এতিয়া কচুবোৰ মৰি গৈছে যে, এতিয়া কচুগুটি বহুত ধুনীয়াকৈ ওলায়। এজোপা খানিলে বহুতকেইটা ওলায় আৰু সেইকাৰণে আজি মই টেঙেচি টেঙা আমাৰ বাৰীতে আছে, টেঙেচি